এই পৃথিৱীত এনেকুৱা কিছুমান আজব ঘটনা ঘটে যি আমি বুজিব বা বুজাব নোৱাৰোঁ। ঠিক এনেকুৱা এটা আজব ঘটনা লৈ আপোনালোকৰ মাজত মই চিংফুৰাই। 1924 চনত কোনোবা এখন হোটেল যাৰ নাম চেচিল হোটেল, যাৰ স্থান লছ এঞ্জেলেছ। এই হোটেলখন 19 মহল আছিল আৰু 700টা ভাড়া ৰুম আছিল। এইখন পৃথিৱীৰ আজব হোটেলৰ ভিতৰত এখন আছিল। ইয়াত বহু লোকৰ হত্যা কৰা হৈছিল আৰু বহু লোকে আত্মহত্যাৰ পথ এই হোটেলতে বাছি লৈছিল। এই হোটেলখনৰ যিটো অতীত আছে ই এক ভয়ংকৰকাৰী। এই হোটেলখনত ঘটা আশ্চৰ্যকৰ ঘটনাবোৰৰ এখন বৃহৎ লিষ্ট আছে, যি এটা ডেডিকেটেড পেজত সন্নিৱিষ্ট হৈ আছে। ৰিচাৰ্ড ৰামৰেছ নামৰ এজন যুৱকে এই হোটেলত ভাড়াত আছিল আৰু এই হোটেলত ভাড়া থকা অৱস্থাত 13টাকৈ হত্যাকাণ্ড সংঘটিত কৰিছিল। আচলতে কাহিনীটো হৈছে জানুৱাৰী মাহৰ 2013 চনত এজনী ছোৱালী আহিছিল, যি এই হোটেলখনত থাকিবলৈ প্ৰথমতে তাই এটা শ্বেয়াৰিং ৰুম বুকিং কৰিছিল আৰু পাছত তাই হোটেলৰ কৰ্তৃপক্ষক জনায় যে তাইৰ লগত থকা ৰুমমেটজনীৰ লগত আনকমফৰ্টেবল অনুভৱ কৰিছে। অৰ্থাৎ তাই ক'ব খুজিছিল যে তাইৰ লগত থকা ৰুমমেটজনীয়ে কিছুমান আজব ধৰণৰ ঘটনা সংঘটিত কৰে। সেইবাবে তাই এটা পাৰ্চনেল ৰুম ল'লে আৰু 31 জানুৱাৰী 2013 চনত এলিজালেম নামৰ যুৱতীগৰাকী সন্ধানহীন হ'ল। হোটেলৰ কৰ্তৃপক্ষই ভাবিলে যে কোনো ইনফৰ্মেশ্যন নকৰাকৈ ছোৱালীজনীয়ে হোটেল এৰি গুচি গ'ল, কিন্তু সেই সন্দেহ ভুল আছিল। তেওঁলোকে মিচিং কেছ নামেৰে এটা কেছ ৰুজু কৰিলে। সকলোৱে বিচাৰিলে, কিন্তু তাই ক'তো নাপালে। তাই ক'ত গ'ল, কি হ'ল, কোনেও নাজানে। কিছু সপ্তাহৰ পাছত হোটেলৰ পানীৰ পাইপে ক'লা আৰু গোন্ধোৱা পানী ওলাবলৈ ধৰিলে আৰু তাত থকা আৱাসীয়ে হোটেলৰ কৰ্তৃপক্ষক জনালে যে পানীৰ পাইপেৰে ক'লা পানী ওলাইছে। হোটেল কৰ্তৃপক্ষই 19 মহলৰ ওপৰত থকা পানীৰ টেংকি চেক কৰিলে আৰু তাৰে এটা টেংকিত এলিজালেমৰ মৃতদেহ পালে, যি নেকি 2 সপ্তাহ ধৰি তাতে পৰি আছিল, যাৰ বাবে ক'লা পানী ওলাইছিল। এই টেংকিৰ যি পানী সেয়া 2 সপ্তাহ ধৰি হোটেলৰ প্ৰতিটো ৰুম আৰু কেণ্টিনলৈ ছাপ্লাই হৈ আছিল আৰু এই কথা কোনোৱে গম পোৱা নাছিল। যেতিয়া পুলিচে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে তেতিয়া পুলিচ কনফিউজ হৈছিল যে এয়া আচলতে হত্যা নে আত্মহত্যা, কিয়নো পানী টেংকি যি ঠাইত ৰখা হৈছিল তালৈ যাব হ'লে এখন বৃহৎ লোহাৰৰ গেট পাৰ হ'ব লাগিব, যিখন বিনা কাৰণত বা হোটেলৰ কৰ্তৃপক্ষৰ নিৰ্দেশ নহ'লে কোনে খুলিব নোৱাৰিব। এলিজাৰ এই মৃত্যু এটা আজব ঘটনা হৈ আজিও থাকি গ'ল। ইয়াৰ উত্তৰ কোনোৱে বিচাৰি নাপালে যে তাইৰ মৃত্যু কেনেকৈ হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।